হাই মোৰ মৰমৰ বন্ধু বান্ধৱী ভাইটি ভণ্টি দাদা বাইদেউ খুৰা খুৰী আৰু ককা আইতাসকল মই শিখাপ্ৰিয়াই মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটি নতুন ভিডিঅ'লৈ। লগৰখিনিৰ লগত 1 জানুৱাৰী গ'ল, 31 ডিচেম্বৰো গ'ল, আমাৰ অহা দেৰিয়ে হ'ল। তেওঁ আহিলোঁ, লগৰখিনি আহিছে, খানা বনাই আছে। এজনী মানে বগৰী পাৰিবলৈ গৈছে। চবেই চাগে দিচাংমুখলৈ আহিছে, দিচাংমুখ কাকো নেদেখুৱালেও হ'ব, চবেই আহিছে। সেইকেইজনী বগৰী পাৰি আছে। এইবোৰ বগৰী গছ, ধেৰ বগৰী লাগি আছে। ৰ'ব বেক কেমেৰা কৰি দেখাইছোঁ। বগৰী ধেৰ লাগি আছে। আমাৰ জুই ধৰা মালিক ভৰাই দে ভাত এটা মোবাইলটো। ভাত হ'ল, দালি হ'ল, এজনী আহিছিল। আজি আমি পিকনিক খাবলৈ আহিছোঁ। ভাল লাগিছে, মনটো বহুত ভাল লাগিছে। আৰু আমাৰ শিখাপ্ৰিয়াৰ চেনেলটো নতুন হয়, ধুনীয়াকৈ যদি নাই পোৱা তেতিয়াহ'লে এতিয়া পাব। লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব ধুনীয়াকৈ কৰি দিব। এইফালে ভাল লাগিছে আহি। আৰু আলু যে দাইলত তেলত উপঙি গ'ল কেলে? আলু বনিলে এফালে কি কৰিছা? জলকীয়া কাটিছোঁ, নক'বা। এই দুজনী অথনিবা আমাৰ খানা খাবলৈ গৈ এয়া মাংস বনি আছে। কি মাংস কৈ দিয়া আকৌ? হাঁহ মাংস। এচিষ্টেণ্ট মই দেই, মই হাঁহ মাংস হাঁহ মাংস দেখাই দে আকৌ।
দেখাই দে হাঁহ মাংস চিনি পাইছে হাঁহটো অলপ ডাঙৰ মানে সেইটো কাৰণে মাংসটো ডাঙৰ ডাঙৰ হৈছে ডাঙৰ ডাঙৰ হৈছে জননী ভূমা কথা চলিছে লাগিবনে তুমি ভাবিছা খানা খাবলৈ যা যোগাৰ চলি আছে হাঁহ মাংস আলু জলকীয়া বিলাহী ভাত দাইল চালাড 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 টেঙা চাটনি চাটনি বুট থাকি গ'ল বুট বুট পানী পানী এইখিনি মোৰ লগা আমি বনাব জানিছ আকৌ দে তহঁতি খানা খাই হ'ল 3টা বাজিলে খাই মেলি চব ৰেডি এতিয়া ঘৰ যাব লাগে অলপ নাচিম আৰু চিধা যামগৈ কৰি তাকে পুৱা গধূলি ঘূৰায়ো ফুলৰ মনত কৰি তাকে পুৱা গধূলি ফুলৰ মনত কৰি থাকে ফুৰুক তুৰুক হেল্ল' এভৰিৱান আমি ইয়াত দিছামুখত আজি পিকনিক খাব আহিলোঁ ইমান দুৰ্ভাগ্য যে একদম আমাৰ বক্সটো চাৰ্জ শেষ হৈ গ'ল ইমান খং উঠিছে এতিয়া কিবা হেল্প কৰিব পাৰে এইবোৰ ছোৱালীবোৰ চবেই এইবোৰ ফটো মাৰিছে এইখিনি হেৰি কৰিছে এইবোৰ কিছুমানে এইবোৰ ক'ৰবালৈ গৈছে ইমান দুৰ্ভাগ্য এতিয়া আমি এনেকুৱা হৈছে হ'ব লগা হৈছে আৰু ইয়াত শাকৰ বাৰী আছে এইবোৰ কি বন্ধাকবি তাৰপৰা জলকীয়া চব আছে নিবলৈ আহিছে লগৰকেইজনী এতিয়া পানী দি থোৱা আছে পানী এইবোৰ গৈছোঁ এইবোৰ বন্ধাকবি আৰু শাক ছিঙিবলৈ গৈছে বন্ধাকবি ছিঙিব আহিছোঁ
ডাঙৰ বিচা এইপিনে এইকেইটা আছে ডাঙৰ আগলৈ যাবলৈ তিনি হাতমান খাম পাবি এইটো ডাঙৰ 3 হাতমান খাম এইটো বনাই খাবি তাত ফটো অ চাৰা ইমান ডাঙৰ ধুনীয়াকৈ লাগে ভগৱান বনাই খাবি আপোনালোকৰ বাইক বোলে ৰাতি চুৰ হ'ল তেতিয়া কিবা দিয়া হৈ আছে এইবোৰ কাৰেণ্ট দি থোৱা আছে কাৰেণ্ট দিয়া আছে তাৰ মাজে মাজে যে তাৰৰ মাজে মাজে দি যদি আহে চুৰ কৰিবলৈ জলকীয়া উঠাই নাই কি ধুনীয়া উঠিছে এই বেলি কলে গ'ল নাইকিয়া থাকিলে যে এইটো নহয় এইবোৰ চব বন্ধাকবি খেতি বহুত ডাঙৰ এৰিয়া হাইটো বালিটো এইটো বেলি শাক লৈ লৈছোঁ ঘৰলৈ মই নালৈ সিহঁতি লৈছোঁ আমাৰ ঘৰত আছেই কিনি থোৱা আছে দেবী পূজা যাবলৈ ওলালোঁ যদি আপোনালোকে ভিডিঅ'টি চালে তেনেহ'লে ভিডিঅ'টি লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো তেন্তে আজিলৈ বাই বাই